মই জুবিন গাৰ্গে কৈছো। হে মোৰ প্ৰিয় জনগণ, তোমালোকে মোৰ গান, তোমালোকে মোৰ প্ৰাণ, তোমালোকে মোৰ শক্তি আজীৱন। ইয়াকে সাৰথি কৰি অহংকাৰেৰে ক'ব পাৰিছিলো, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা, মই এই ৰাইজৰ ৰজা। কণ্ঠ মোৰ সহস্ৰ জনৰ বাবে, সেই শুই থকাজনক মোৰ সুৰেৰে জগালো, প্ৰাণৰ সঞ্চাৰ কৰি গলো নতুন প্ৰজন্মৰ। মই জানো সিহঁতবোৰ আজি হতাগ্ৰস্ত, কিন্তু ইয়াৰ আচল সত্যটো কি জানেনে? মই এই প্ৰজন্মক যিদৰে বুজি বাজি আকাশ চোৱাৰ আকাংক্ষাক জাগ্ৰত কৰিব লাগিছিল, সেয়া হয়তো মই কৰিব নোৱাৰিলোঁ। কিন্তু মনটো মোৰ জাগিছিল। সেয়ে সমাজখনত গজি উঠা এন্ধাৰবোৰৰ কাৰণ বিচাৰি কিছু গ্ৰন্থৰ কাষ চাপিছিলোঁ। এই গ্ৰন্থৰ সুবাসে মোৰ জীৱনলৈ একাজলি পোহৰৰ সন্ধান দিছিল। মই বিষ্ণু ৰাভা আৰু চে গুয়েভাৰক ভাল পাবলৈ শিকিলোঁ। মই যে কেনেকৈ সমাজবাদৰ মজিয়াত খোজ পেলালোঁ গমেই নাপালোঁ। পাক লগা অৰ্থ ৰাজনীতিৰ বহু কথাই মই ধৰিব নোৱাৰোঁ, কিন্তু বেয়াক বেয়া বুলি কোৱাৰ সাহসকণ গজি উঠিছিল সৌ তাহানিতে। গজি উঠা চিন্তাৰ দোলনিত উঠিয়েই মই সঠিক বেঠিক দুয়োটাই কৰি গলোঁ। সময় মোক বহু কথাই শিকালে। বিশ্ব বজাৰ ব্যৱস্থাটোৱে দেখে দেখে বাণিজ্যৰ অশ্ৰমেধুৰ ঘোঁৰাটো তীব্ৰ গতিৰে চেকুৰাই দিলে। ইয়াৰ পিছত মানুহৰ মন মগজু যান্ত্ৰিকতাৰ পিছত দৌৰিব ধৰিলে। কোন কেতিয়া এই বজাৰৰ খৰিদ্দাৰ হৈ পৰিল গমেই নাপালোঁ। মই নিজেও কোনোবাখিনিত সিহঁতে বিচৰাৰ দৰে ব্যৱহাৰ হৈ গ'লোঁ। কিন্তু আচল কথাটো কি জানেনে? জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাই সিহঁতক চিনিছিল সৌ তাহানিতে। মোৰ যে কিছু পলম হ'ল। মোৰ মৃত্যুৱে আজি এই সকলোবোৰৰ উত্তৰ দি দিলে। কেনেকৈ শিল্পী, সাহিত্যিক, গায়কবোৰ বাণিজ্যৰ স্বাৰ্থত ব্যৱহাৰ হ'ব পাৰে। মই বৰ সৰল, সহজতে মানুহক বিশ্বাস কৰোঁ। এইটোৱে মোৰ কাল হ'ল। মই অকালতে কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হ'লোঁ। আৰু কাম আছিল বহু, আধৰুৱা হ'ল। আজি মই বহু কথাই বুজি পালোঁ। মোৰ মৃত্যুৰ ৰহস্যটোৱে ৰাইজৰ মনত নতুন নতুন প্ৰশ্নৰ বিস্ফোৰণ ঘটালে। মই যে সিহঁতক জীৱিত কালত ধৰিবই নোৱাৰিলোঁ, অথচ তোমালোকৰ প্ৰশ্নবাণত ওলাই পৰিছিল সিহঁতৰ সমস্ত স্বৰূপ। বুজি পালোঁ মোৰ মৃত্যুৰ সন্দেহৰ আৱৰ্তত। বুজি পালোঁ মই কোন মোৰ সহযাত্ৰীৰ প্ৰকৃত সতীৰ্থ। সেইকাৰণে মই আজি ধন্য। হে শতকোটি প্ৰণাম হে মোৰ প্ৰিয় জনগণ। মোক সদায় জীয়াই ৰাখিবা তোমালোকৰ হিয়াৰ মণিকোঠাত। মোৰ যে মৃত্যু নাই। শেষত পুনৰবাৰ কওঁ, বাৰে বাৰে কওঁ, মই সিহঁতক যেনেকৈ চিনিব লাগিছিল তেনেকৈ চিনি নাপালোঁ। মৃত্যুৰ পিছতহে বুজিলোঁ। যদি মই বুজি পালোহেঁতেন, জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাই দি যোৱা পথেৰে জনগণৰ মুক্তিৰ সাৰ্থক সপোনেই ৰচিলোহেঁতেন। হে মোৰ প্ৰিয় জনগণ, হে মোৰ নতুন প্ৰজন্ম, মোৰ আত্মাটো তোমালোকৰ প্ৰতিজনৰে অন্তৰে অন্তৰে ৰপিত। হে ভৱিষ্যতে তোমালোকে আৰু ভুল নকৰিবা। জাতিৰ শত্ৰুক কেতিয়াও ৰেহাই নিদিবা। শত্ৰু মিত্ৰ চিনি ল'বা। মই নোৱাৰা আধৰুৱা কামবোৰ তোমালোকে সম্পূৰ্ণ কৰি আই মাতৃত্বৰ দিনে জগাই তুলিবা।